নমস্কাৰ মই ৰাজীৱ বহু দিনৰ বিৰতিৰ পাছত আজি এটা নতুন ভিডিঅ' আপোনাৰ বাবে লৈ আহিছো এই ভিডিঅ'টোত যিখন পকিদলং আপুনি দেখা পাইছে এই পকিদলংখন হৈছে মাজুলী আৰু লখিমপুৰ সংযোগী প্ৰথমখন পকিদলং এই পকিদলংখন নামনি মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে আৰু মাজুলী আৰু লখিমপুৰ সংযোগী দ্বিতীয়খন পকিদলং লখিমপুৰৰ ধুনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে বৰ্তমান সেই দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে আজি আপোনাক সেই দলংখন দেখুৱাবলৈ চেষ্টা নকৰো আজি আপোনাক এই দলংখন দেখুৱাবলৈ চেষ্টা কৰিম লগতে দলংখনক সংযোগ কৰি যি দুটা পথ নিৰ্মাণ কৰা হৈছে সেই পথ দুটাও দেখুৱাবলৈ চেষ্টা কৰিম লগতে এটা কথা আপোনাক জনাবলৈ চেষ্টা কৰিছো এই দলংখন জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো শুভ উদ্বোধন কৰিব পাৰে মই বিশেষ সূত্ৰে জানিব পাৰিছো জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত এই দলংখন হয়তো শুভ উদ্বোধন কৰিব পাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কৰিব হাইপ কৰিব হাইপ কৰোঁতে আপোনালোকে পইণ্ট দেখা পাব এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ আপোনালোকে পইণ্ট দিব পাৰিব অৰ্থাৎ ভিডিঅ'টো তিনিবাৰ হাইপ কৰিব পাৰিব ভিডিঅ'টো কমেণ্ট কৰিব ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ